নমস্কাৰ বন্ধুসকল, আপোনালোকক আগতে মই এটা টিপ দিছিলোঁ। আজি আকৌ এটা বেলেগ ধৰণৰ টিপ দিব বিচাৰিছোঁ। এই ভিডিঅ'টো চাওক, সঁচাকৈ কিবা এটা টিপ পাব আৰু উপকৃত হ'ব। আপোনালোকে বাৰু দাঁতৰ বিষ হ'লে কি কৰে? ওজাক দেখায়, জ্যোতিষীক দেখায় নে ডক্তৰৰ ওচৰত যায়? আচলতে যাব লাগে ক'ত, সেইটো বিষয়ত অলপ কথা ক'ব বিচাৰিছোঁ। জ্যোতিষীক যে দেখায় বা ওজাক যে দেখায়, তেতিয়া ওজাক দেখুৱাৰ পিছত কিবা কিবি দিয়ে, ঔষধ দিয়ে, মই দেখিছোঁ। আৰু কিছুমানে আপোনাৰ পোক উলিয়ায় দাঁতৰ পৰা। বাৰু আমাৰ দাঁতৰ ভিতৰত সুৰংগ আছে নেকি যে এনেকৈ যে দাঁতৰ পৰা পোক উলিয়াই থাকে? মোৰ হিচাপত কিন্তু এইটো গ্ৰহণযোগ্য নহয়। 100% বিশ্বাস কৰিব নোৱাৰোঁ, 80%ও নোৱাৰোঁ। চাওক, দাঁতটো হৈছে এটা শিলৰ নিচিনা বস্তু। ইয়াত যে পোক সোমাই থাকিব, তেনেকুৱা ইমান ডাঙৰ ডাঙৰ পোক, এইটো মোৰ বিশ্বাস নহয়। কিন্তু এটা কথা, দাঁতটো শিলৰ নিচিনা বস্তু হ'লেও এই দাঁতটোৰ ভিতৰত, মানে দাঁতৰ যিখিনি এনেকুৱা অংশ থাকে তলফালে, ওপৰ ফালৰ কথাটো কোৱা নাই, ওপৰ ফালে নহয়, তলৰ ফালে এনেকুৱা অংশ থাকে। এইখিনিত আপোনাৰ ইয়ালৈকে, গোটেইকেইটাতে ইয়ালৈকে শিৰা থাকে। ইয়ালৈকে আপোনাৰ মানে মাংসও অলপ অলপ থাকে আৰু শিৰা থাকে। সেই শিৰাই দাঁতটো কিন্তু কণ্ট্ৰল কৰি থাকে। আৰু আপোনাৰ যে খাদ্য বস্তু দাঁতত যে লাগি থাকে, এই খাদ্য বস্তু যদি 2-3 দিন তেনেকৈ লাগি থাকে, তেতিয়াহ'লে সৰু সৰু কেভিটিছ বুলি কয়, সেইবিলাকে সেই খাদ্য বস্তুখিনি খাবলৈ আৰম্ভ কৰে আৰু সেই খাদ্য বস্তুখিনি খোৱাৰ লগতে আপোনাৰ দাঁতটো খুলি খুলি গৈ থাকে। কিন্তু এই কেভিটিছটো আপুনি খালী চকুৰে দেখা নাপায়, বা অনুবীক্ষণ যন্ত্ৰৰে চালে দেখা পায় নে নাপায় এইটো মই গম নাপাওঁ, কিন্তু খালী চকুৰে এইটো দেখা নাপায়। এই কেভিটিছটোৱে যদি আপোনাৰ খাদ্য বস্তু খাই খাই গৈ 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 যদি এই শিৰাখিনি পায়গৈ, তেতিয়াহ'লে আপোনাৰ দাঁতত ইনফেকশ্যন হয়। মানে কেনেকৈ, খাদ্য বস্তুখিনি খাই খাই আহি আছেতো, এই ওপৰ ফালৰ পৰা এইফালৰ পৰা খাই খাই আহি আছে, যদি এই শিৰাখিনি পাই গ'ল, শিৰাখিনি এনেকৈ থাকিবতো, শিৰাখিনি যদি কিবা কাৰণত পাই গ'ল, সেই শিৰাৰে আপোনাৰ ইনফেকশ্যনখিনি তললৈ নামি আহে, এনেকৈ তললৈ নামি আহে আৰু ইয়াত এনেকৈ টোপ কৰি পৰি যায়। আৰু যিখিনি আমাৰ দাঁতৰ আলু, সেই আলুখিনিত জমা হৈ থাকে আৰু সেই আলুখিনি বিষাক্ত কৰি পেলায়, আৰু সেইটো কাৰণত আমাৰ দাঁত বিষায়। যদিহে আপোনাৰ এনেকুৱা হয়, তেতিয়াহ'লে কি কৰিব লাগে? যদিহে আপোনাৰ 2 বছৰ বা 1.5 বছৰ এনেকুৱা হৈ গৈছে, দাঁতটো খুলি পেলাইছে, একেবাৰে আপুনি জিভাইদি চুই নিজে গম পাইছে দাঁতটো খুলি পেলাইছে, তেতিয়াহ'লে আপুনি কৰক RCT ট্ৰিটমেণ্ট। এইটো ডক্তৰৰ তাত কৰিব লাগিব, আৰু এইটো কৰিলে নিশ্চয় সফল হ'ব পাৰিব। কাৰণ ময়ো এনেকুৱা আপোনালোকৰ নিচিনাই বা আন কাৰোবাৰ নিচিনাই ওজাক দেখালোঁ, বা ডক্তৰকো দেখাইছিলোঁ, নেদেখুৱা নহয়। কিন্তু কি হয়, ডক্তৰক দেখুৱাৰ পিছত মই ফিলিং কৰালোঁ, এনেই ওপৰতে ফিলিং কৰাইছিলোঁ, কিন্তু মই তেতিয়া ফিলিং কৰাব হয়তো নালাগিছিল, হয়তো ৰুট কেনেল ট্ৰিটমেণ্টটোৱে কৰাব লাগিছিল, কিয়নো মোৰ তেতিয়া বিষটো বহুত বেছি আছিলে। কিন্তু ডক্তৰে ভাবিলে ইয়াৰ বিষ বেছি নাই, গতিকে ফিলিং কৰাই থৈ দিলে। জাষ্ট চিমেণ্টবালাৰ নিচিনা কিবা বস্তু, এইটো গম নাপাওঁ কি বস্তু হয়, এইটো ওপৰত দাঁতত লগাই দিলে আৰু এনেকৈ মাছাজ কৰি দিলে। তাৰপিছত তেনেকৈ থাকিলোঁ কেইদিনমান, দাঁতৰ ভিতৰত যিখিনি খাদ্য বস্তু সোমোৱা হৈ আছিল, সেইখিনি জাষ্ট নোসোমোৱা হ'ল। কিন্তু 6 মাহমান হৈ গ'ল নেকি, আকৌ দাঁত বিষাবলৈ ল'লে। মানে খাদ্য বস্তু নোসোমায়, দাঁতটো বিষায়। কিয়? ইয়াৰ মূল কাৰণ হৈছে সেইটোৱে যে আগতে যিখিনি খাদ্য বস্তু আমাৰ ভিতৰত ৰৈ আছিল, যিখিনি কেভিটিছ আছিল, কেভিটিছখিনিয়ে যে খাই আছিল দাঁতটো খুলি খুলি, সেই তেতিয়া আমাৰ শিৰা পাইছিলগৈ, সেই যিখিনি খাদ্য বস্তু বা যিখিনি আমাৰ ইনফেকশ্যনখিনি সেই শিৰা পাইছিলগৈ, আৰু সেই শিৰাৰে দাঁতৰ তললৈকে, অৰ্থাৎ আলুলৈকে নামি আহিছিলে। তেতিয়া সেইটো কাৰণত হয়তো মোৰ দাঁতৰ বিষটো 6 মাহ পিছত আকৌ আহি গ'ল। কিন্তু এনেকুৱা অৱস্থাত আপুনি ডক্তৰক এইটোৱে ক'ব লাগে যে মোৰ দাঁতটো বহুত বিষাই থাকে আৰু মোৰ ৰুট কেনেল ট্ৰিটমেণ্টটোহে কৰি দিয়ক। আৰু এই আপোনাৰ যে শিৰাৰে যে তললৈ যে নামি গ'ল এই ইনফেকশ্যনখিনি, আপুনি কেনেকৈ গম পাব? আপুনি ডক্তৰক ক'ব নালাগে। আপুনি ডক্তৰক ক'ব নালাগে যে আপোনাৰ ৰুট কেনেল ট্ৰিটমেণ্ট কৰাব লাগে।
কিন্তু মই এইটো কাৰণে কৈছোঁ কৰাব লাগে বুলি। হয়তো আপুনি ফিলিং কৰি পেলাই এনে বহি আছে বা আকৌ ডক্তৰক দেখুৱাৰ ইচ্ছা নাই, বেলেগ ওজাক দেখাব খুজিছে বা বেলেগ ঠাণ্ডা এটা ল'ব খুজিছে, কিন্তু আপুনি তেতিয়া ডক্তৰক কওক যে মোক ৰুট কেনেল ট্ৰিটমেণ্ট কৰাব লাগে, কাৰণ আগতকৈ মোৰ বেছি বিষ হৈছে। কিন্তু চাওক, যদিহে আপুনি আগতে ফিলিং কৰোৱা নাই, ডক্তৰ তাত আহিছে দাঁতটো দেখাবৰ কাৰণে, আগতে এবাৰো কৰা নাই, তেতিয়াহ'লে আপুনি বিষোৱা বুলি ক'লে আপোনাৰ দাঁতটো এক্সৰে কৰিব, আৰু এক্সৰে কৰাৰ পিছত ধৰা পৰিব আপোনাৰ মূল বেমাৰটো কি হৈছে। তেতিয়া চাওক, আপোনাক ক'ব যে দাঁতটো উঘালিব পাৰে, নহ'লে ৰুট কেনেল ট্ৰিটমেণ্টটো কৰাব পাৰে। তেতিয়া আপুনি ইমান ভগৱানে দিয়া বস্তু এটা বা আল্লাহ খোদাই দিয়া বস্তু এটা আপুনি বাৰু উঘালি পেলাব নেকি? নিশ্চয় নেপেলায়। যদিহে নেপেলায় তেতিয়াহ'লে ৰুট কেনেল ট্ৰিটমেণ্টটোৱে কৰাওক। আপুনি দাঁতটো উঘালিব নালাগে। হয়তো অলপ পইচা খৰচা হ'ব, আপোনাৰ লাইফত পইচা বহুত আহিব, বহুত যাব, তেনেকুৱা পইচা। হয়তো আজি যিখিনি খৰচ হ'ল, আপোনাৰ 2 বছৰ পিছত এই ভাৱটো নাহিব যে ইমান টকা খৰচ হৈছিলে, এতিয়া মোৰ পইচাৰ বহুত অভাৱ হৈ গ'ল সেই পইচাখিনিৰ কাৰণে। সেইটো নাভাবিব। আজি আপুনি ৰুট কেনেল ট্ৰিটমেণ্টটো কৰি চাওক, নিশ্চয় সফল হ'ব পাৰিব, বা কেইদিনমান পিছত মোক ক'ব পাৰিব যে সঁচা, ৰাজুৱে এটা সঁচা কথাই কৈছিল, ৰুট কেনেল ট্ৰিটমেণ্টটো কৰি মই আজি সঁচাই ছাকচেছ। 2 বছৰ, 3 বছৰ, 4 বছৰ, 5 বছৰ পিছত মোক ক'ব। ইমান সহজে ইনফেকশ্যন নহয়। আৰু কি ক'ম, এইখিনিয়ে ক'লোঁ জাষ্ট। মানে মই এইখিনি এইটো কাৰণত ক'লোঁ, মোৰো আছিলে, কিন্তু এতিয়া চাওক মোৰ দাঁত এতিয়া বিন্দাছ। মোৰো আছিলে, বহুত দেখালোঁ, ওজা ডক্তৰ, ফিলিং কৰালোঁ প্ৰথম। আকৌ মই যে ক'লোঁ এই আপোনাৰ কেভিটিছটোৰ তললৈকে নামি আহিলে, যিখিনি ইনফেকশ্যনখিনি তললৈ নামি আহিলে, সঁচা সেইটোৱে হৈছিল। কিন্তু মই ফিলিং কৰাইছিলোঁ ভুলতে মানে সেই এক্সৰেখন কৰা নাছিলোঁ। এক্সৰেত ধৰা পৰিল বাৰু পিছত, 6 মাহমান পিছত। এতিয়া কিন্তু বিন্দাছ, ৰুট কেনেল ট্ৰিটমেণ্টটো কৰালোঁ, বহুত ধুনীয়া। মাংস খাওঁ, সেইটো চাইডে দাঁতেদিয়ে মই মাংস খাওঁ। বেলেগ এটা চাইডেৰে দাঁতটো মই ইউজ নকৰোঁ, সেইটো ফিলিং কৰি থৈ দিছোঁ। সেইটোৰ বিষ চিষ অহা নাই কিন্তু এতিয়ালৈকে। হয়তো সেইটোত সেই ইনফেকশ্যনখিনি তললৈকে যোৱা নাছিলে, কিন্তু সেইটো দাঁতেদি মই ইমান নুচুবাওঁ। হয়তো কেইদিনমান পিছত চুবাম। এতিয়া এইটো 6 মাহমান হ'ল, কিন্তু এইটো 2 বছৰ নে 3 বছৰ হৈ গ'ল, একো প্ৰব্লেম নাই। এতিয়া ধুনীয়া, বিন্দাছ। ভিডিঅ'টো চাই যদি ভাল লাগিছে, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এনেকুৱা টিপ দি থাকিম, চাই থাকিব।